আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচৈ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত যি আমাৰ গ্ৰীষ্মকালীন পাঠদান, এই পাঠদানৰ আজি সামৰণি দিন আৰু এই সামৰণি দিনত এখন বঁটা বিতৰণী সভাও তেওঁলোকে আয়োজন কৰিছে। বহুত ভাল লাগিছে এই বঁটা বিতৰণী সভাত উপস্থিত হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বঙাইগাঁও জিলাৰ সমিতিৰ সভাপতি ছানেদুল ইছলাম ডাঙৰীয়াক, কাৰ্যকৰী সভাপতি আমাৰ আবু বকৰ ছিদ্দিক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ সকলো বিষয়ববীয়াসকল, আঞ্চলিকৰ সভাপতি সম্পাদক দ্বয়সকলক। আজি চাওক, যি সময়ত অসম চৰকাৰে আমাৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে, সেই সময়ত আমাৰ যি পঢ়াৰ পৰিৱেশ, এই পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে। আমাৰ যিসকল কণ কণ শিশু, সেই শিশুসকলেও আমাৰ শিক্ষাৰ পৰা বিৰত ৰাখিছে। গতিকে ভাল লাগিছে আজি যি সুন্দৰ পৰিৱেশ, যি শিক্ষাৰ লগত জড়িত কাম আমাৰ বঙাইগাঁও জিলা সমিতিয়ে কৰিছে। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শিক্ষা পিছুৱাই যাব নালাগে। চৰকাৰে যি কামে নকৰক কিয়, চৰকাৰে যি ৰাজনীতি নকৰক কিয়, আমাৰ মুছলমান সমাজ যি শিক্ষাৰ দিশৰ পোহৰলৈ ওলাই আহিছে, এয়া অব্যাহত থাকিব লাগে। আমাৰ শিক্ষাৰ সমাজৰ পৰা IPS, IAS সকলো ধৰণৰ বিষয়ববীয়া ওলাই আহিব লাগে, তেতিয়াহে আমাৰ সমাজখন উন্নতি হ'ব। চমুকৈ নেমচু এটি ছাত্ৰ সংগঠন গঠন কৰা হৈছে আৰু এই নেমচুৰ জৰিয়তে আমাৰ সমাজত যেনেকুৱা বাল্য বিবাহ, তাৰ লগতে জন্ম নিয়ন্ত্ৰণো পৰে। আমি জন্ম নিয়ন্ত্ৰণ কৰিব লাগিব। শিক্ষা দীক্ষা বিভিন্ন ধৰণৰ যিবোৰ আমাৰ হয়তো অঞ্চল পিছপৰা আছে, সেই অঞ্চলত গৈ আমি নেমচুয়ে আমাৰ শিক্ষাৰ বাবে আমাৰ ৰাইজ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি লৈ আহিব লাগিব, যাতে আমি আমাৰ সমাজখন আমি বিশ্বৰ দৰবাৰত আগবঢ়াই লৈ যাব পাৰোঁ। গৰমৰ বন্ধৰ একমাহ ব্যাপী আমি এটা টিউশ্যন চেণ্টাৰ মানে দিছিলোঁ, কোচিং চেণ্টাৰ। ইয়াত মানে যিহঁতে ক্লাছ 6ৰ পৰা 10লৈকে পঢ়ি আছে, সিহঁতক আমি সম্পূৰ্ণৰূপে বিনামূলীয়া শিক্ষা দিছোঁ। আৰু শিক্ষা দিয়াৰ পিছত আমি যোৱা 25 তাৰিখত এটা সৰুকৈ এক্সাম লৈছিলোঁ আৰু তাতে আমি মানে যিহঁতে টেলেণ্টেড ষ্টুডেণ্ট হয়, সিহঁতৰ মানে আমি বাছনি কৰি আজি বঁটা বিতৰণী সভা এখন অনুষ্ঠান কৰিছোঁ। আৰু আশা কৰোঁ যাতে আগন্তুক দিনত যাতে ইয়াতকৈ আমি ভালকৈ যাতে আমাৰ সমাজৰ কাৰণে যাতে আমি কাম কাজ কৰিব পাৰোঁ। আমাৰ এই সমাজখনত যাতে কোনো ধৰণৰ দুৰ্নীতি, ৰাজনীতি, মানে অন্যায় অত্যাচাৰ যাতে আমাৰ মুছলমানসকলক যাতে কৰিব নোৱাৰে, শিক্ষাৰ পৰা যাতে আমাৰ মুছলমান ভাই বন্ধুসকলক, ছাত্ৰ ছাত্ৰীসকলক যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সংগঠনটোৱে আমাৰ বঙাইগাঁও জিলা সমিতিৰ উল্লেখত আমি যাতে সিহঁতক যাতে ভৱিষ্যত যাতে দেখুৱাই দিব পাৰোঁ, সিহঁতক যাতে